কথা কওঁ যদি না আপোনালোকক বালা চালা লাগে এটা আহিবি মানে ফ্ৰীতে বালা শিল লৈ যাব পাৰবি কেমেৰামেন এইটা কি ডাবল বক্স যদি ভিডিও বনাই আছিলো এবার মতো আরম্ভ করে দিছে মোবাইল তো হে গাইস আকৌ এটা নতুন ভিডিওৰ সৈতে মই আহি গ'লো আৰু তহঁতে চাই আছা মানে আজি ভিডিওটো কি দি বনছো মানে আইফোনটো ভিডিওটো বনছো সেইকাৰণে অলপ বেলেগ বেলেগ পাইছে এইটো মোৰ মোবাইল ইয়া মোৰ মোবাইলটো লগত লৈ আছো আৰু এটা বাটত আছো ৰ'দটো দিছি আজি অলপ মানে কমসে কম দিছি ৰ'দটো আৰু আইফোনৰ কোৱালিটি এনেকুৱা যে মানে আইফোন দি ভিডিও বনছো আৰু আইফোন এটা অতি সোনকালে মোৰো ল'ম সেইকাৰণে ভাবি আছো সেইকাৰণে আজি আইফোন দি ভিডিও বনলো কেনাই লাগে চাই কেনা কবি আৰু ভিডিওটো একবাৰ তাতে যাওঁ আৰু কি কৰি আছে চাই আহো নতুনকৈ হস্বৰ বান্ধছি ধনী হৈছি না মানুহ বলক তো গাইছ এণ্ডৰ ঘৰৰ ভিতৰত একবাৰ যাওঁ ৰ কি কাম কৰি আছে বোলে চাবা আছোঁ ৰং মাৰিব বোলে তাকে এইগিলা ৰং আনছি এইগিলা খিৰিকী তো ৰাস্তা আছে মানে আজি ভিডিঅ'টো মানে বনাই চালোঁ কেনে হয় সেয়ে আৰু লাষ্টত আৰু এফালে এই বা এইটা কি ডাবল বক্স দে লগো গান শুনো তাৰ চাৰ লৈছি তাৰমানে চলি আছে কাম কৰিব আৰু পানী ধোৱাই আছে ইয়াতে আৰু এই এটা বস্তু দেখাই আছোঁ এখন কাষতে স্কুল আছে এয়া স্কুলত চলিগিলা আছি কিন্তু এটা গান বজাব বোলে আজি মাষ্টাৰে সেইদিন আহিলি হ'ল আজি কিবা কৰে গম নাপাওঁ আৰু দেই গাইছ মই ইয়াতে ৰখি আছোঁ এই ৰংগিলে কিবা মিলি আছে আৰু মই এনেকৈ মোৰ মোবাইল ইয়াতে ভিডিঅ' বনাইছে কি এইগিলা চিগনেল দি থাকা হা চাই থাকিবি দেই আজি কেনে লাগছি ভিডিঅ'টো এটা মোবাইল লগাই লাগিব গাইছ মই ভাবি আছোঁ ভিডিঅ' বনাইছোঁ আৰু সেই তেতিয়াৰ পৰা এইটো দি ভিডিঅ' বনাই আছিলোঁ ইয়াৰ মতো আৰম্ভ কৰি দিছে মোবাইল সিহঁতে পূৰা চিৰিজ মাৰি আছে ইয়াৰ আৰম্ভণি এটা বক্স এইকেইটা থৈ দিছি ইয়াৰ এই গাইছ এবাৰ তাৰ পৰা আমি ডাইৰেক্ট আহিলোঁ গা ধুবা যাইছোঁ শালত মানে ৰ'দ দিছি না মস্ত ইয়া তামান ৰ'দ দিছি সেইকাৰণে সাজি ভাবছোঁ শালত গা ধুম তাৰমানে ঘৰত গা ধুলি ভাল নালাগে খালত গা ধুলি বেছি ভাল লাগে সেইকাৰণে অলপ ডুবে ডুবে মাছ চাছ ধৰিমো আৰু খালতো ডুবে থাকিম এই আমি পালোঁ আৰু ইটো শাল নহয় দেই ইটো শালত নথওঁ ইটোটা লেতেৰা শাল এই দুটা চাফা শাল ইটো শালত যাম আমি এপান্দি যাম এপান্দি যাওঁ বঢ়িয়াকৈ এইটো শালত গা ধুব লাগিব এইটো চাফা শাল তাৰে শাল এতিয়া লেতেৰা আৰু এই বাঁহৰ তলে দি আছোঁ এনেকৈ কাপোৰ লৈছোঁ হা অঁ এইটো চাফা শাল এইটো শালত আমি কত 1942 চনৰ পৰা গা ধুইছিলোঁ সেয়ে ভাই জংঘল সাপ চাপ থাকবোৱে বাপা হাৰে কাপোৰ নাহেৰি লৈছোঁ মালি লৈছোঁ এফালে এটা শাল আছে এফালে এটা আছে কিন্তু ইটো ভাল নহয় ইটোত ধুম আমি এই নাইকেল তলে দি যাম আমি মেটিকা সাপ ওইটো কাও দিছি যে কাও আহি পালোঁ আমি শালৰ মধ্যে আৰু ইয়াতে টেঙা আছে এইগিলা নেমু টেঙা লাগি আছে ভাল ছাৰ গা ধুবা দে গাটো ধুই দিয়া নুমি যাওঁ আমি বলক গাইছ একেলগে গা ধুওঁ আপোনালোকে যদি গৰমত থাকিব পৰা নাই তেনেহ'লে আপোনালোকক মই এটা টিপ দিওঁ তেতিয়াহ'লে শালত আহি গা ধুবি কি কৈছে ৱাটাৰপ্ৰুফ মোবাইল নহয় তেতিয়া পানীত নামাই দিলি নহয় যাব গাইছ শালৰ পাৰত আহি এতিয়া বহি লৈছোঁ আমি গাটো ধুম বুলি আহিলোঁ এই এটা এবাৰ নুমলে আহি ইয়া নুমছি আৰু এটা নুমবে গেছি তেতিয়া মই বহি গৈছোঁ মই ধুম ৰ অলপ ভিডিঅ'খিনি বনাই লওঁ গাটো ধুই কেনে আৰু কিবা কিবি কৰিম দেচোন আৰু ছাবস্ক্ৰাইবটো কৰি দিবি সদায় সদায় কৰি থাকিব লাগে এটা কথাই মই নুমো দে গাইছ সেইটো শালত আৰু মই ভিডিঅ'টো কিহেদি বনাই আছোঁ বুলি ভাবিছে আইফোন দি বনাই আছোঁ আজি সেইকাৰণে অলপ বেলেগ বেলেগ পাই আছা ভিডিঅ'গিলা আইফোন দি বনাই আছোঁ ভিডিঅ' শুনিছ তো গাইছ হৈ গ'ল ভাটিবেলা মানে 4টা বাজি গ'ল আমি আহিলোঁ এতিয়া ৰাস্তাত আছোঁ এয়া দেখা পাইছি ৰ'দটো গেছি আজি ৰাস্তাতে ৰহি আছে কিবা কৰি আছে দেখা হালি নাপায় এই এটা আছি এটাই গৰু খেদি আছে এই এটা আছি ইয়া এইটো দেখা পাইছি নে ইয়া এই আছি এটা আৰু এটাই তাতে যাই আছে হা দে যাইছোঁ যা হৈ গ'ল মই এটাই আছোঁ বকিকে নাই মই যাই লওঁ তাকে উঠি দিলোঁ আৰু গাড়ীত উঠিলোঁ আমি উঠি কেনে ৰাস্তাই পূৰা যাই আছোঁ আন্ধাৰ হবাৰো হৈছি কথা নাই
বেছি দূৰ নহয় ই পালো এইটো তা কি বুলি কয় ঢেঁকী পতা চক একে এপংকে লাহে লাহে যাই আছোঁ এইফালে ৰাস্তাগিলা ভাল কৰিছে কিন্তু যি নহওক মানুহগিলা চালিওতে আৰু লাজ কৰি লাভ নাই নিজৰ কাম নিজে কৰি আছোঁ এতিয়া আমি আপোনালোকে সোমাই যাম এখন সাধাৰণ আছে বালাৰ সাধাৰণ ডাম্পাৰবিলাক যাই আছে আপোনালোকে দেখিব পাৰে গাইছ আমি বৰ্তমান আহি পালোঁ আমাৰ এটা নদী সৰু সুৰা নহয় ডাঙৰে নদী পানী নাই এতিয়া এতিয়া গা ধুবা বঢ়িয়া কিন্তু আমি ভাটিবেলাৰ টাইমত আছোঁ কাৰণে গা ধুবা নদী কালি আৰু একবাৰ আহিব পাৰা দেখা পাব পাৰা এতিয়া একবাৰ কাষৰ পাৰে দখেই আছোঁ চাবি হা এই দুটা নদী এই তাতে এখন দলং আছে আৰু এন্দে ইয়াতে আছে আৰু মই নদীটোৰ কাষত বহি লৈছোঁ এই তাতে মানুহলৈ গা ধুইছে ৰ শিল নৰো ইয়াৰ পৰাই শিলগিলা নেই এনেকৈ এইগিলা বহুত শিল আছে ইয়াত দেখা পাইছি আৰু বহুত ডাঙৰ সিহঁতে লাৰি চাওঁ ৰ গাইছ দেখাবও পাৰি লাৰি চাম ৰ মই কাষৰ পৰাই কেনেকৈ লাগে ঠাণ্ডা নে গৰম পানী নদীৰ পানী লাৰিব না এ ৰ পানী শিল নমাৰবি ঐ বা ঠাণ্ডা আছে পানী গা ধু এ ৰ চালা এইবাৰ উঠি আহিলোঁ এইবাৰ সেইবাগে যাম আমি ক্লিক কৰিম গাড়ী কত তলো ৰ এটা আমি এতিয়া যাবা ওলালোঁ আহি উঠছি ইয়াৰ লগত গাইজ আইফোন আছে দে সেইকাৰণে বেছি লেভেল দি আছে আইফোনটো থকাৰ কাৰণে বা বেছিবৰ কাৰণে দে যৌ এয়া ভালকৈ দেখাই দিওঁ লাষ্টত এই খোজকাঢ়ি গৈছে চাওঁ এৰি থৈ গেল সি গেল আমাক দুটা এৰি থৈ কেনে সি একলা যাব পাৰে ভোটাৰ গাড়ীত তেল আছে আধাৰ পৰা তেল লাগব ধুনীয়া এই গাইছ লাষ্টত এটা কথা কওঁ যদি না আপোনালোকক বালা চালা লাগে এটাই আহিবি মানে ফ্ৰীতে বালা শিল লৈ যাব পাৰিবি এটাই কোনো পইচা নলয় 1 টকা গাড়ীখন লৈ আহিবি নহ'লে ঠেলা এখন লৈ আহিবি আহি কেনে লৈ যাবি আৰু যদি ঠেলা আনিব নোৱাৰে তেতিয়া মোক কণ্টেক্ট কৰিবি মই হ'লে কিবা এটা কৰি দিম হা জেগাটো দেখাই দিম আহি কেনে এটা দুনিয়াৰ শিল বালা কিবা কানি এইবিলাক আছে আৰু লাগে যদি নাহিবি মোক সুধবি মই এনেই ফ্ৰীতে দি দিম গাইছ আমি আহিলোঁ তাৰ পৰাই এতিয়া আমি ঘৰত যাই আছোঁ ইয়াত দেখা পাইছোঁ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ এহেঁতি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক